আইএছ ভিলেজৰ আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, আকৌ নতুনকৈ চৰকাৰী ঘৰৰ টকা দিয়া আৰম্ভ হৈছে। বহুতৰ টকা বেংক একাউণ্টত সোমাইছে, আন বহুতৰ টকা সোমোৱা নাই। যিসকলৰ টকা সোমোৱা নাই তেতিয়াহ'লে আজিয়েই এইটো কাম কৰক। যদি আপোনালোকে এইকেইটা কাম নকৰে তেতিয়াহ'লে আপোনাৰ বেংক একাউণ্টত চৰকাৰী ঘৰৰ টকা নোসোমাব। এইবাৰ চৰকাৰী ঘৰৰ টকা বেছিকৈ দিয়া হৈছে 2,70,000 টকা। আপোনালোকে আজিয়েই চেক কৰক যে আপোনাৰ সকলোখিনি ঠিকে আছে নাই। যদি সকলোখিনি ঠিকে আছে তেতিয়াহ'লে আপুনিও পাব 2,70,000 টকা। আপোনালোকে কি কৰিব লাগিব, কেনেকৈ কৰিব, সকলোখিনি মই এই ভিডিঅ'ত আপোনালোকক A to Z দেখুৱাই দিম। আপোনালোকে প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। চোৱাৰ পিছত আপোনালোকে নিজে সকলোখিনি কাম নিজৰ মোবাইল ফোনেৰে কৰিব পাৰিব। আপোনালোকে এইখিনি কাম কৰাৰ আগত আপোনালোকৰ ওচৰত এটা ৰিকুৱেষ্ট কৰিছোঁ, যদি মোৰ এই চেনেলত প্ৰথমবাৰ আহিছে তেতিয়াহ'লে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই ৰাখিব, যাতে মই তেনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকৰ মোবাইলত নটিফিকেশ্যন যায়। আৰু এই ভিডিঅ'টো যিমান পাৰে ফেচবুক, হোৱাটছএপত শ্বেয়াৰ কৰি দিব, যাতে এই ভিডিঅ'টো চাই সকলোৱে এই কামটো কৰিব পাৰে আৰু তেওঁলোকে 2,70,000 টকাকৈ লাভ কৰিব পাৰে। তেতিয়াহ'লে বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে প্ৰথমতে এইটো পেজত আহিব লাগিব আৰু এইটো পেজৰ লিংক মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দিয়া থাকিব। তাত মাৰি আপোনালোকে এই পেজলৈ আহিব। অহাৰ পিছত দেখিব ইয়াত এবাউট আৱাৰ্ছ অফ ডকুমেণ্ট গাইডলাইন ষ্টেক হোল্ডাৰ, যিটো আপোনালোকে দেখিছে ষ্টেক হোল্ডাৰ, এই ষ্টেক হোল্ডাৰত ক্লিক কৰি ল'ব। ক্লিক কৰাৰ পিছত দেখিব ফাৰ্ষ্টত দেখিব IAY PMAY যি বেনিফিচিয়াৰী যিটো আছে এইটোত আপোনালোকে ক্লিক কৰি ল'ব। এইটোত ক্লিক কৰাৰ পিছত আপোনালোকৰ সকলোখিনি ডিটেইলছ চাব পাৰিব। প্ৰথমতে আপোনালোকে IAY PMAY যি বেনিফিচিয়াৰীত আপোনালোকে ক্লিক কৰি ল'ব। ক্লিক কৰাৰ পিছত আপোনালোকৰ দেখিব ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ। এই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপোনালোকে ক'ত পাব? এই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপোনালোকে চৰকাৰী ঘৰৰ যিটো লিষ্ট আছে এই লিষ্টত আপোনালোকে পাব। আৰু পাব আপোনালোকৰ যি মেম্বাৰৰ ওচৰত পাব, নহ'লে পঞ্চায়তত গৈ আপোনালোকে ক'ব যে মোৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো চৰকাৰী ঘৰৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দিয়ক। তেওঁলোকে আপোনাৰ নিজৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দিব, সেইটো আপোনালোকে ইয়াত বহুৱাই ছাবমিটত মাৰিব লাগিব। আপোনালোকে এই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো 9 ডিজিটৰ হয়, 9টা সংখ্যাৰ এইটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো হয়। এই 9টা সংখ্যাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ইয়াত বহুৱাই ল'ব। আৰু এই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপোনালোকে চৰকাৰী ঘৰৰ লিষ্টটোত পাব। এই লিষ্টখন আপোনালোকে ডাউনলোড কৰিব পাৰিব অনলাইনৰ মাধ্যমত। আপোনালোকে যদি কমেণ্ট কৰি জনায় যে মই দেখুৱাই দিম আপোনালোকক যে কেনেকৈ লিষ্টখন ডাউনলোড কৰিব। এতিয়া মই দেখুৱাই দিছোঁ যে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো বহুৱাই। এই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো প্ৰথমত AS দিয়া থাকিব। AS দিয়া আৰম্ভ হ'ব, 9টা সংখ্যাৰ এইটো হয়। এইটো বহুৱাই আপোনালোকে ছাবমিটত মাৰি ল'ব। যেতিয়া ছাবমিটত ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে আপোনাৰ চৰকাৰী ঘৰৰ সকলোখিনি ডিটেইলছ ইয়াত ওলাই পৰিব। ফাৰ্ষ্টত এই ডেটটো থাকিব, তাৰপিছত ষ্টেটটো দিয়া থাকিব। এই যিটো আছে সকলোখিনি আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। ডাউনলোডত ক্লিক কৰি ফাৰ্ষ্টত ষ্টেট, ব্লক, পঞ্চায়ত, ভিলেজ, নাম সকলোখিনি ইয়াত দিয়া থাকিব। আপোনাৰ সকলোখিনি যিখিনি আছে জব কাৰ্ডৰ নাম্বাৰো দিয়া থাকিব, বেংক একাউণ্ট ডিটেইলছটো সকলোখিনি ইয়াত দিয়া থাকিব, IFC কোড দিয়া থাকিব, একাউণ্ট নম্বৰ দিয়া থাকিব, বেংক নাম দিয়া থাকিব, সকলো ব্ৰাঞ্চ কোডো দিয়া থাকিব, সকলোখিনি ইয়াত দিয়া থাকিব। আপোনালোকে সকলোখিনি চাব পাৰিব যে আপোনাৰ সকলোখিনি ঠিকে আছে নে নাই, আপোনাৰ বেংক একাউণ্ট ঠিকে আছে নে নাই, আপোনাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক হৈছে নে নাই, সকলোখিনি ইয়াত আছে। এনৰেগা যিটো আছে এনৰেগা কাৰ্ডটোৰ সকলোখিনি ডিটেইলছ ইয়াত থাকিব। আপোনাৰ এনৰেগা কাৰ্ডখন আপোনাৰ হয়নে, ইয়াত কিস্তি কিমান টকা সোমাইছে, কেতিয়া সোমাইছে, ডেট সকলোখিনি ইয়াত দিয়া আছে। আপোনালোকে একেবাৰে চাই ল'ব পাৰিব। ইয়াত কেইটা কিস্তি সোমাইছে, কোন কিস্তিত কিমান টকা সোমাইছে আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে। 32,500 টকা, 48,750 টকা, কোনটো বেংকত সোমাইছে, কেতিয়া সোমাইছে, সকলোখিনি ইয়াত ডিটেইলছ দিয়া থাকিব। আপোনালোকে চাই ল'ব। তাৰপিছত তলফালে আহিলে দেখিবলৈ পাব ফটো। আপোনাৰ প্ৰথমটো ফটো কেতিয়া আপলোড হৈছে সকলোখিনি ইয়াত দিয়া থাকিব। আপোনালোকে যেতিয়া চৰকাৰী ঘৰৰ কাৰণে এপ্লাই কৰিছিলে তেতিয়া আপোনাৰ এখন জব কাৰ্ড নাম্বাৰ দিয়া হৈছে। এই জব কাৰ্ড নাম্বাৰটো আপোনাৰ দিয়া হৈছে নে বেলেগৰ দিয়া হৈছে? বহুতো মানুহৰ তেনেকুৱা হয় যে নিজৰ জব কাৰ্ড নাম্বাৰ নিদি বেলেগ কাৰোবাৰ জব কাৰ্ড নাম্বাৰটো দি দিয়ে আৰু এই জব কাৰ্ড নাম্বাৰত বাকীখিনি টকা সোমাই যায় আৰু নিজে নাপায়।
এতিয়া আপোনালোকে এই জব কাৰ্ড নাম্বাৰটো আপোনালোকৰ হয় নে নহয় আপোনালোকে নিজে চেক কৰিব পাৰিব। যেটো আপোনালোকে দেখিছে এনৰেগা জব কাৰ্ড নাম্বাৰ, এই জব কাৰ্ড নাম্বাৰটো আপোনালোকে কৰবাত লিখি নহলে কপি কৰি ল'ব। এই জব কাৰ্ড নাম্বাৰটো সঁচাই আপোনাৰ হয় নে নহয় আপোনালোকে চেক কৰিবলৈ হলে এই জব কাৰ্ড নাম্বাৰটো আপোনালোকে কপি কৰি ল'ব। যেতিয়া কপি কৰিব বা লিখি ল'ব তাৰ পিছত আপোনালোকে আৰু এটা কাম কৰিব লাগিব। মই বাৰু আপোনালোকক দেখুৱাই লৈছো যে কি কৰিব লাগিব। মই বাৰু এই জব কাৰ্ড নাম্বাৰটো কপি কৰি লৈছো, আপোনালোকে কৰবাত লিখি ল'ব তেতিয়া সহজ হ'ব। মই বাৰু কপি কৰি লৈছো। কপি কৰাৰ পিছত আৰু এটা কাম কৰিব লাগিব। ফাৰ্ষ্টত মই কপি কৰি লৈছো। কপি কৰাৰ পিছত আপোনালোকে জব কাৰ্ডৰ অফিচিয়েল ৱেবছাইট যেটো আছে এই ৱেবছাইটত আহিব লাগিব। মই বাৰু এই ৱেবছাইটৰ লিংক ভিডিঅ' ডেসক্ৰিপচনত দিয়া থাকিব আপোনালোকৰ সুবিধাৰ কাৰণে। তাত মাৰি আপোনালোকে এই পেজলৈ আহিব। ইয়াত অহাৰ পিছত ফাৰ্ষ্টত দেখিবলৈ পাব ডিস্ট্ৰিক্ট। এই যেটো আপোনালোকে ডিস্ট্ৰিক্ট দেখিছে ইয়াৰ পৰা আপোনাৰ নিজৰ যোনটো ডিস্ট্ৰিক্ট হয় যোনখন হয় এইখন আপোনালোকে ইয়াৰ পৰা সিলেক্ট কৰি ল'ব। ইয়াত বহুতো কেইটা ডিস্ট্ৰিক্ট আছে। এই ডিস্ট্ৰিক্টৰ ভিতৰত আপোনাৰ কোনখন হয় এইখন আপোনালোকে ইয়াৰ পৰা সিলেক্ট কৰিব। সিলেক্ট কৰাৰ পিছত এতিয়া ব্লকটো সিলেক্ট কৰিব লাগিব। নিজৰ যোনটো ব্লক হয় ইয়াত দেখিবলৈ পাইছে ব্লকটো আপোনাৰ নিজৰ ব্লক যেতিয়া ডিস্ট্ৰিক্ট সিলেক্ট কৰিব অটোমেটিক ইয়াত ব্লক আহি যাব। অহাৰ পিছত ব্লকটো সিলেক্ট কৰি ল'ব। ব্লক যেতিয়া সিলেক্ট কৰিব, সিলেক্ট কৰাৰ পিছত এতিয়া কৰিব লাগিব পঞ্চায়ত সিলেক্ট। যেতিয়া আপোনালোকে ব্লক সিলেক্ট কৰিব অটোমেটিক ইয়াত পঞ্চায়ত যিমান কেইটা আছে ইয়াত আহি পৰিব। আপোনাৰ যোনখন ব্লক হয় পঞ্চায়ত হয় এইখন আপোনালোকে ইয়াৰ পৰা সিলেক্ট কৰিব। যেতিয়া পঞ্চায়ত সিলেক্ট কৰিব, সিলেক্ট কৰাৰ পিছত তেনেকুৱা ওলাব। এতিয়া আপোনালোকে তলফালে আহিব। অহাৰ পিছত দেখিব জব কাৰ্ড এমপ্লয়মেণ্ট ৰেজিষ্টাৰ। 4 নম্বৰত যেটো দেখিছে জব কাৰ্ড এমপ্লয়মেণ্ট ৰেজিষ্টাৰ, ইয়াত আপোনালোকে ক্লিক কৰি ল'ব। জব কাৰ্ড এমপ্লয়মেণ্ট ৰেজিষ্টাৰত যেতিয়া ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে এই জব কাৰ্ডৰ নাম্বাৰ জব কাৰ্ড সকলোখিনি ইয়াত ওলাই পৰিব। আপোনাৰ পঞ্চায়তত যিমান কেইখন জব কাৰ্ড আছে সকলোখিনি ইয়াত আহি গৈছে। এতিয়া ইয়াৰ পৰা আপোনালোকে নিজৰ জব কাৰ্ডখন কেনেকৈ বিচাৰি ওলাব। আপোনালোকে নিজৰ এই জব কাৰ্ডখন বাছনি কৰি ওলাবলৈ হলে যেটো আপোনালোকে দেখিছে 3 ডট, এই 3 ডটত আপোনালোকে ক্লিক কৰি ল'ব। যেতিয়া আপোনালোকে 3 ডটত ক্লিক কৰিব, ক্লিক কৰাৰ পিছত তলফালে আহিব। অহাৰ পিছত দেখিব ফাইন ইন পেজ। এই ফাইন ইন পেজত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ওপৰত দেখিব ফাইন ইন পেজ। আপোনালোকে যেটো কপি কৰিছিলে বা লিখি লৈছিলে এই ইয়াত আপোনালোকে এই নাম্বাৰটো ইয়াত বহুৱাব। বহুৱাৰ লগে লগে ইয়াত ওলাই পৰিব আপোনাৰ জব কাৰ্ডখন। ইয়াত বহুৱাৰ লগে লগে আপোনালোকে দেখিছে ইয়াত আহি পৰিছে। এতিয়া আপোনালোকে যেটো AS যেটো নাম্বাৰ দেখিছে এই নাম্বাৰত আপোনালোকে ক্লিক কৰি ল'ব। ইয়াত ক্লিক কৰাৰ লগে লগে আপোনাৰ জব কাৰ্ড যোনখন হয় এইখন ইয়াত ওলাই পৰিব। আপোনালোকে দেখিছে নাম থাকিব, ফটো থাকিব, সকলোখিনি থাকিব। আপোনালোকে তলফালে আহিব। অহাৰ পিছত দেখিব PMAYG হাউছফুল ইণ্ডিভিজুৱেল PMAYG ৰেফাৰেন্স নম্বৰ আছে, সকলোখিনি আছে। কিমান টকা সোমাইছে আপোনালোকে ইয়াত দেখিবলৈ পাইছে। এই কিস্তিত কিমান টকা সোমাইছে, কিস্তি কিমানটা হৈছে সকলোখিনি ইয়াত আছে। আপোনালোকে ইয়াৰ পৰা চাই ল'ব পাৰিব। আপোনাৰ জব কাৰ্ডত কিমান টকা সোমাইছে, এইখন আপোনাৰ জব কাৰ্ড হয় নে বেলেগৰ হয় সকলোখিনি ইয়াত আপোনালোকে চাব পাৰিব। নাম থাকিব, ফটো থাকিব, এড্ৰেছ থাকিব, সকলোখিনি ইয়াত থাকিব। কিমান টকা সোমাইছে ইয়াত থাকিব। আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে। আপোনালোকে ঠিক তেনেদৰে চেক কৰি ল'ব যে আপোনাৰ জব কাৰ্ড হয় নে বেলেগৰ জব কাৰ্ড হয়। আৰু আপোনালোকে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ টকা সোমাইছে নে নাই আপোনালোকে চেক কৰি ল'ব। মই দেখুৱাৰ দৰে আগতে এই ভিডিঅ'টো সম্পূৰ্ণ চাই ল'ব। চোৱাৰ পিছত একেবাৰে সহজ হৈ পৰিব, তেতিয়াহে আপোনালোকে এই সকলোখিনি চাব পাৰিব। আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰিব। আৰু মোৰ চেনেলত যদি প্ৰথমবাৰ আহিছে তেতিয়াহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই ৰাখিব আৰু এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চোৱাৰ বাবে ধন্যবাদ। আপোনালোকৰ দিনটো শুভ হওক। থেংক ইউ ছ' মাছ। জয় হিন্দ।